হাই গাইজ, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। মই আজি এটা এপছৰ বিষয়ে ক'ব যায় আছোঁ। সেই এপছটো হ'ল মটান এড। মটান এডত আপোনালোকে মন্থলি 20,000 বা 30,000 লৈ কামাব পাৰিব। আৰু সেই এপছটো ইনষ্টল কৰাৰ কাৰণে আপোনাৰ কিছুমান ডিটেইলছ লাগিব, যেনে আপোনাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, আপোনাৰ ইমেইল, আপোনাৰ মোবাইল নম্বৰ, তাৰপিছত আপোনাৰ পাছৱৰ্ড, আপোনাৰ কনফাৰ্ম পাছৱৰ্ড, তাৰপিছত এটা কোড, ৰেফাৰেল কোড। সেই ৰেফাৰেল কোডটো মই ডিছক্ৰিপশ্যনত দি দিম। সেইটো কোডেদি আপোনালোকে সেই এপছটো ইনষ্টল কৰিব লাগিব, মটান এড এপছটো। তেতিয়াহ'লে আপোনালোকে ইনষ্টল কৰি ল'ব। সেইটো কাৰণে এটা ভিডিঅ' বনাইছিলোঁ, এইটোৱে ভিডিঅ'। আপোনালোকে মটান এড বোলা এপছটো ইনষ্টল কৰি ল'ব। তাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। সেইটো এটা ৰিকুৱেষ্ট থাকিল। মটান এড এনেকুৱা এটা বস্তু যে আপুনি মন্থলি ইনকাম 20,000 পৰা 30,000লৈকে কমাব পাৰিব। ধৰি লোৱা হ'ল মোৰ ৰেফাৰেল আইডিটো আপুনি ৰেজিষ্টাৰ হৈ গ'ল। তেতিয়াহ'লে আপোনাৰ ৰেফাৰেল আইডিটো ৰেজিষ্টাৰ হয়, তেতিয়াহ'লে আপোনাৰ এইটো প্ৰথম লেভেল হ'ব। যদি আপোনালোকে এতিয়ালৈকে মটান এড ইনষ্টল কৰা নাই তেনেহ'লে শীঘ্ৰেই ইনষ্টল কৰি লওক। এই এপছটো সমান লাভৱান এপছ নাই। মই কমেও 1600 টকা কামালোঁ মাহত। এই এপছটো মাহত 1600, আৰু মই যেতিয়া পুৰণা হ'ম, যেতিয়া মোৰ লেভেলত বহুত মানুহ ধৰিব, তেতিয়া মই আৰু বেছিকৈ পাম। তেনেহ'লে আপোনালোকেও মটান এড ইনষ্টল কৰি ল'ব। বহুত প্ৰফিট আছে তাতে। ৰেফাৰেল আইডিটো মই আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম। সেই আইডিটো চাব, চাই কিনে সেই আইডিটো ৰেফাৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।